গুড মৰ্নিং পূজালে আৰু বেছি দিন নাই আৰু লৰাহঁতৰ বজাৰ কৰোঁ বুলি আজি আমি গোটেই গিটা ওলাই আহিলোঁ সিহঁতৰ কাপোৰ কিনাটোৱে সবতকৈ কঠিন কিয়নো সিহঁত দুইটাকে সেম ড্ৰেছ লাগে আৰু যেহেতু সাইজটোও সেম বহুত জেগাত পোৱা নাযায় এয়া পেন্টালুনছলৈ আহিলোঁ সিহঁতৰ আহিয়ে স্পাইডাৰমেনৰ ড্ৰেছ দেখি পছন্দ হ'লেই নহয় কিন্তু ড্ৰেছটো দেখি পছন্দ হ'লেনো কি হ'ব দুইটাৰে সাইজটো মিলিব লাগিব আমি সেই সাইজটো নাপালোঁ জানেনে ইমান যে মনটো বেয়া লাগে নহয় ষ্টাফকো সুধো যে ভিতৰত ক'বাত সোমাই আছে নেকি প্লিজ চাই দিয়া কিন্তু সিহঁতেও বহুত চেষ্টা কৰে চাই কিন্তু মানে প্ৰায়ভাগ সাইজ নাপায় এফালে আকৌ এই জোতাযোৰৰ লগতো একেই হ'ল ইমান ভাল পাইছোঁ মই জোতাযোৰ আৰু তাতে এনেকৈ লেছ নাথাকা জোতা হ'লে মই সিহঁতক পিন্ধাবলৈ সুবিধা পাওঁ যিহেতু দুটা ল'ৰাক পিন্ধাব লাগে তাৰ পাছতে জোতাযোৰো ইমান ধুনীয়াকৈ ভৰিত মানে সাইজটো মিলিলে এযোৰহে আছিলে পিছত মনত আহিলে যে পেন্টালুনছৰ এপছটোত গৈ ঘৰত গৈ অৰ্ডাৰ দিম হয় ঘৰত যেতিয়া আহি চালোঁ দুযোৰ পালোঁ যে তাতে অৰ্ডাৰ দিলোঁ আৰু ল'ৰাহঁতৰহে শ্বপিং কৰিব গৈছিলোঁ আমাৰ ছোৱালী মানুহৰ ছেকশ্যনটোত গৈ পেলাই আৰু চেণ্ডেলকেইযোৰ চাই এনেই মনটো মাৰি উভতি আহিব লগা হ'ল ভাইটিয়ে বিল কৰা মানলৈকে মই মিৰৰখন দেখি অকণমান বোলো ভিডিঅ' এটাকে বনাই লওঁ এয়া চাওকচোন ভাইটিৰ লগত দুইটাৰ মানে পূৰা ফূৰ্তি আৰু সিহঁত দুটাৰ আজি কাপোৰ কিনি লৈ তাৰ পাছতে সিহঁতৰ কাপোৰ যে এয়া চাওকচোন গাড়ীত উঠাৰ সময়ত মানে সিহঁতৰ হাততহে দিব লাগিব বেগটো লৈ পেলাই যেনে তেনে উঠিলে তাৰ পাছতে পেন্টালুনছত যিকেইটা বাৰু সাইজ মিলিলে বা পছন্দ হ'ল কিনিলোঁ এতিয়া আহিলোঁ আকৌ ট্ৰেণ্ডছত আহিও কেইটামান বস্তু চালোঁ বাট মোৰ এই চাৰ্টকেইটাহে পছন্দ হ'ল জানেনে আৰু ভাগ্যও যে আজি ইমান ভাল আছিলে চাৰ্ট যে দুইটাৰ কাৰণে পালোঁ মানে সাইজ আৰু সেইকাৰণে দুইটাৰ কাৰণে ল'লোঁ আৰু এইফালে চাওকচোন ট্ৰেণ্ডছত যে যেতিয়াই আহোঁ কিবা না কিবা এটা প্ৰগ্ৰেম হৈয়ে থাকে জানেনে আৰু পূজা বুলি ইয়াত ডেন্স কম্পিটিশ্যন হৈ আছিলে ভাইটিয়ে বোলো বিলটো মানে দিয়া মানে আমি অকণমান এই ল'ৰাটোৱে নাচাকে চাই লওঁচোন ষ্টাৰ্ট কৰিছিলেহে গান চান লগাই পেলাই তিমানলৈ বিল দিও ভাইটি আহিলে আমিও গুচি আহিব লগা হ'ল ডেন্স আমি চাবই নাপালোঁ আৰু আজিকালিতো নগাঁৱতো পাৰ্কিঙৰ কিমান প্ৰব্লেম সকলোৱে জানেই এয়া ক'বাত গাড়ী থৈ ক'বালৈ মানে যাব লাগে তাৰ পাছতে ইমানবোৰ বজাৰ কৰাৰ পাছত মানে ল'ৰাহঁতৰে আৰু ভোকটো অকণমান লাগিবই তাৰ পাছতে আমি খাবলৈ বোলো কিবা এটা সোমাওঁ তাতে আকৌ ল'ৰাৰ ভেজাল এটা লাগিলেই নহয় মানে তাক বোলে স্কুল বেগ লাগে মই নিদিলোঁ ইমানবোৰ ঘৰত স্কুল বেগ আছে আকৌনো কিয় কিনি দিওঁ সেইটো কাৰণে আমি পেকিং কৰি ঘৰলৈকে লৈ আহিলোঁ আজি ৰাতিত বোলো ইয়াকে খাই পেলাই শুই থাকিম এইফালে আছিলে ড্ৰামছ অফ হেভেন ল'ৰা দুটাই খাম বুলি ক'লে সিহঁতৰ কাৰণে পেক কৰালোঁ তাৰ পাছতে আমি বোলো চিলি চিকেন আৰু তাৰ লগত চিকেন ফ্ৰাইড ৰাইচ লৈ যাওঁ ঘৰত বোলো খাই দিওঁ একেবাৰে ডিনাৰটো কমপ্লিট হৈ যাব ল'ৰাহঁতে এনেও চিকেন লেগ পিচ খাই ভালে পায় সিহঁতে একদম এনেকৈ বনাই দিয়া দেখি খাই খুব ভাল পাইছে বাৰু পূজাত কি কিনিলোঁ ভালকৈ এটা ভিডিঅ' বনাই আপোনালোকক দেখাম দেই